নমস্কাৰ মই হিমজিত আৰু সকলোকে গুড মৰ্নিং ৰাতিপুৱা পানী পৰি আছে এতিয়াও এইখন মানে এনেকুৱা কিনকিনি পানী পৰি থাকিলে মানে নেৰে মানে যেনে তেনে আৰু এতিয়া মই ভাত নোখোৱাৰ আগতে মানে পথাৰত যাম বুলি ভাবি আছোঁ যেহেতু পানী পৰি আছে সেইকাৰণে আজিৰ দিনটো এনেকৈ হ'ব আৰু বাকী একো নাই আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক টকা চাৰিটা মই গৈ আছোঁ পথাৰত মানে ঘৰৰ পৰা চলা থলা পিন্ধি কেনে ওলালোঁ মানে কাম কৰা চলাখিনি আৰু এতিয়া মই গৈ আছোঁ পথাৰত মানে আজি ইফালৰখিনি যাম ইফালৰখিনি নাযাম যোৱাকালি ইফালৰখিনি কৰিছিলোঁ আৰু এতিয়া সিফালৰখিনি যাম কোদাল চোদাল জাপি ধাপিখিনি লৈ লৈছোঁ মানে ছাতিখিনি লৈ অহা নাই মানে বেগ লৈ আহিছোঁ যিহেতু সেইকাৰণে আৰু ছাতিখিনি নানিলোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ বাকী একো নাই আৰু তাতে আপোনালোকক কি হয় সেইখিনি দেখুৱাম দেই টকা পথাৰত আহি দেৰি নকৰি ডাইৰেক্ট কামখিনি ষ্টাৰ্ট কৰি দিলোঁ এইবিলাক যিবিলাক আছে মানে চাইডে আছে সেইবিলাক কাটি দিলোঁ আৰু লগতে যিটো ৰাতি পানী আহিছিলে সেইকাৰণে অলপমান পথাৰত পানীখিনি ৰুইছে আৰু মানে এইখন চাওক আৰু যদি পাৰে মানে আজিয়ে মেচিনখিনি লগাই আৰু এইখিনি মানে হাল বাব দিব লাগিব কি হয় চাওঁ আজিৰ দিনটো আৰু এতিয়া সময় হৈছে 8টা আৰু মই অলপমান বাকী ৰৈ গ'ল সেইখিনি কৰি লওঁ দেই আৰু এতিয়া মই কৰি লওঁ বাছ টকা পথাৰৰ পৰা আহি খোৱা লোৱা কৰি আৰু মই এতিয়া গৈ আছোঁ অংগনবাড়ীত মানে ইণ্টাৰ্ণশ্বিপৰ আজি মোৰ হৈছে 5 নম্বৰ দিন তাতে কি হয় সেইখিনি দেখুৱাম আৰু এইখিনি মানে চাইকেলখিনি লৈ লওঁ আৰু ছাতাখিনিও লৈ ল'লোঁ আৰু এতিয়া পাইছে 10টা আৰু মই এতিয়া গৈ থাকোঁ তাতে কি হয় সেইখিনি দেখুৱাম দে আৰু বাছ আৰু অলপ দেৰি পিছতে মই আহি পালোঁ অংগনবাড়ীলৈ আৰু ল'ৰা ছোৱালীবিলাকো আহি পালে 1 ঘণ্টামান ক্লাছ কৰাৰ পিছত আৰু এতিয়া তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হ'ল টকা খোৱা লোৱা কৰি মানে আমাৰ যিটো মই ৰবৰ কাটিব গৈছিলোঁ যোৱাকালি সেই ৰবৰখিনি মই এতিয়া ধোৱা খাবলৈ দিলোঁ এইখিনি চাওক ইয়াতে ধুনীয়াকৈ দিলোঁ আৰু এনেকুৱাকৈ এইবিলাক আছে মানে আগতে হৈ যোৱা আৰু মানে এইখন ভাল মানে ক'বলৈ গ'লে এইবিলাক আছে আৰু এইবিলাক আছে মানে শুকোৱা হোৱা নাই আৰু এতিয়া নতুনকৈ দিলোঁ লাহে লাহে হৈ যাব আৰু এতিয়া মই গৈ আছোঁ পথাৰত আৰু আপোনালোকক সেইখিনি দেখাম দে টকা পথাৰত আহি কামখিনি দেৰি নকৰি মানে কামখিনি আৰম্ভ কৰি দিলোঁ আৰু এইখিনি মোৰ হ'ল মানে এইখন মানে বনখিনি চাফা কৰিলোঁ তাৰপিছত মানে পাছখিনি কাটি দিলোঁ ধুনীয়াকৈ আৰু এতিয়া মানে এইখন মানে টেনশ্যন নাই আৰু আছে এইফালে সিপাৰৰ মানে এক ডবলা আছে তাতে মানে এখন পাছ কাটিব লাগিব তাৰপিছত মানে এইখনৰ কাম চেছ মানে আৰু তাৰপিছত মানে তাতে যাব লাগিব মানে য'ত ৰাতিপুৱা গৈছিলোঁ এইখিনি এনেকুৱা ধৰণৰ আৰু এতিয়া মই অলপমান আছে সেইখিনি কৰি লওঁ দেই ইপাৰৰখিনি বাকী নাই আৰু আপোনালোকে বাছ চাই থাকক পথাৰৰ পৰা আহি গা চা ধুই আৰু এতিয়া মই চাহ বনাবলৈ বহিলোঁ মানে চাহ বনাই খাম অকলে আৰু ইয়াত আছে গাখীৰ কিন্তু মই নাখাওঁ লাল চাহে খাম টকা পথাৰৰ পৰা আহি গা চা ধুই কিনে আৰু এতিয়া মই গৈ আছোঁ দোকানত এইখিনি চাওক এখন প্ৰায় গধূলি হ'লে সেইদিনা মানে কি আছিলে ইচিডখিনি লৈ আহিছিলোঁ দোকানৰ পৰা তাতে মানে অলপমান বাকী ৰৈ গৈছিলে সেইখিনি আৰু এতিয়া দিবলৈ গৈ আছোঁ এতিয়া এইখিনি চাওক আন্ধাৰ হ'ল তথাপিও মানে যাবতো লাগিবই যিখিনি দি আহোঁ মানে নিদিলেতো বেয়া কথা বাকী নাই আৰু কি হয় সেইখিনি দেখুৱাম দে আপোনালোকক টকা 4টা সময় হৈছে 10টা মানে এখনো পানী পৰি আছে চাওক বহুত দেৰি হ'ল পানীখিনি পৰি আছে মানে এতিয়ালৈকে এৰা নাই আৰু ৰাতিপুৱা পৰি আছিল এখনো পৰি আছে বাকী একো নাই আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকক অহাকালি লগ পাম আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম